নমস্কাৰ আপোনালোকক পুনৰ মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকে জানে মই মাৰ ঘৰলৈ আহিছিলোঁ শুদ্ধি খাবলৈ। আজি দ্বিতীয়টো দিন। শুদ্ধি কষ্ট কৰাসকলে পাছদিনাখনি মিলিজুলি এসাঁজ খাম বুলি আয়োজন কৰা হৈছে, তাকে আপোনালোকে চাবচোন। এইফালে শাক কাটি লৈছে সকলোৱে আৰু চবে যা যোগাৰ কৰি লৈছে। এইফালে ভাত পাতিবলৈ লৈছে, ইয়াত কেৰাহী পাতি লৈছে ভাজি বনাবলৈ। এগৰাকী আমাৰ মামী আৰু এগৰাকীও মামী হয়। আৰু এগৰাকী মোৰ সৰু মামী হয়। এইফালে ডাঙৰ মামীয়ে অকণমানিজনীক জুই ফুৱাই আছিলে। এইফালে মামীয়ে অকণমানিক কান্দিছিলে কাৰণে অকণমান গান এটা লগাই কেনে তাইক ধুনীয়াকৈ উমলাই আছিলে আৰু তাই ইমান ধুনীয়াকৈ চাই আছে চাওকচোন। আৰু এতিয়া সকলোৱে খাবৰ কাৰণে বহি লৈছে। আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।